হোজাইত বনৰীয়া হাতীৰ তাণ্ডৱ। গৰুৰ বিহুৰ দিনাই হোজাই চিঙাৰী বস্তিত ঘৰ দুৱাৰ ভাঙি লণ্ডভণ্ড কৰে বনৰীয়া হাতীয়ে। বন্যহস্তী জাকটোৱে শৰৎ কুমাৰ নাথৰ বাসগৃহত তাণ্ডৱ চলায়। কথমপি ৰক্ষা পৰে শৰৎ কুমাৰ নাথ, তেওঁৰ পত্নী আৰু তেওঁৰ মাতৃ জয়মালা দেৱী। ৰাতি ৩টামান বজাত মানে শব্দ এটা হৈছে। শব্দ হোৱাৰ লগে লগে মায়ে মোক জগাই দিলে। জগাই দিওঁতে উঠি আহি চাইছোঁ, এই দৰ্জাখন খুলি চালোঁ। দৰ্জাখন খুলি চাওঁতে দেখিছোঁ হাতী। তাৰপৰা মাহঁতক চবকে জগুৱাই দিলোঁ। জগুৱাই দি বাৰাণ্ডালৈ গ'লোঁ। গৈ মাহঁতক বোলো তহঁতে ক'লেও নোলাবি, ইফালে শব্দ হৈয়ে আছে। তাৰ মই দৰ্জাখন খুলি এই ৰাস্তালৈ দৌৰ মাৰিছোঁ। মাৰি ওচৰৰ আমাৰ আগৰ মানুহ মাতিলোঁ। মাতোঁতে তেওঁলোক ওলাই আহিল। আহি টৰ্চ মাৰোঁতে তেওঁলোক লাহে লাহে ওলাই পথাৰৰ ফালে গুচি গৈছে। জেগাখন হ'ল হোজাই চিঙাৰী বস্তি। কেইটা আছিলে হাতী? হাতী ৭-৮টামান আছিলে। মানে কাৰোবাৰ ক্ষয় ক্ষতি কৰিছে নেকি? ক্ষয় ক্ষতি মানুহক কৰা নাই, কিন্তু ঘৰৰ ক্ষতি হৈছে। বন বিভাগ উপস্থিত আছিলে এই সময়ত? এখন উপস্থিত নাই। আপোনালোকে মানে জনোৱা নাছিলে? জনাইছোঁ, এতিয়ালৈকে অহা নাই। ৰাতিপুৱা ৫টাত জনোৱা হৈছে, এতিয়ালৈকে অহা নাই। ৰাতি মই টোপনিত ক'ব নোৱাৰোঁ। তাৰপিছতে যেতিয়া মোৰ ৰুমটোত শব্দ হৈছে, শব্দ হওঁতে মই গম লৈছোঁ কি বস্তু, কিহে খৰখৰাই আছে। তাৰপিছত মই হে কৰি দিছোঁ। হে কৰি দিয়াৰ পিছত অলপ তাপ ল'লে। লোৱাৰ পিছত পাছৰ বাৰত একদম হে কৰোঁতে শব্দ হৈয়ে আছে, মেৰমৰণি ধৰি আছে। তেতিয়া মই হাতী যে আহিছে এই কথাটো ভবা নাই, কি বস্তু আহিল। তেতিয়া মই ল'ৰাটোক মানে কৈছোঁ, এই বাবা উঠ, মোৰ ৰুমত কিহে জোৰাই আছে আচোন চাহি। সিহে উঠি গৈহে দৰ্জা খুলি চাই হাতী দেখিলে। মই তেতিয়া তালৈকে যোৱা নাই। মোৰ ৰুমটোৰ পৰা তেতিয়া বাহিৰলৈ গ'লোঁ, বাৰাণ্ডালৈ গৈ আমি গোটেইকেইটা মানুহে চিঞৰ বাখৰ কৰি আছোঁ। তেতিয়া মানে ওচৰৰ মানুহ আহিছে, আহোঁতেহে হাতী কৰিছেগৈ। চাউল পাত চব খালে, ঘৰ দুৱাৰ ভাগিছেগৈ, চব খালে। খাই কৰি মানুহকেইটা কোনো ৰকম বাচা গৈছে আৰু চাউলৰ চচটো এইখন বাৰীত পেলাই। নিউজ ডেস্ক প্ৰতিবেদন NDA 24/7। পুলিচক ইমান দি আছে।